নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আজিও মই ভিডিঅ'ত কিছুমান প্ৰতিদিনে ব্যৱহাৰ কৰি থকা ইংৰাজী বাক্য লৈ আহিছো গতিকে আহকচোন অকনো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লওঁ যে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ দেউতাৰ লগত তৰ্ক নকৰিবা Don't argue with your father. ঘৰত কোনো নাই. Nobody is at home. তুমি সাজুনে? Are you ready? তুমি কাক লগ কৰিব বিচাৰিছা? Whom do you want to meet with? ঘৰত কোনোবা আছেনে? Is anybody at home? মোক ক'বলৈ সুযোগ দিয়া. Give me a chance to speak. ইমান চালাকি নেদেখাবা. Don't be so clever. মোৰ কামত নুসুমাবা. Don't interfere in my work. তোমাৰ ভুলটো স্বীকাৰ কৰা. Admit your mistake. তুমি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলা. You have fulfilled my will. মই বিশ্বাস নকৰোঁ. I don't believe. তাই বহুত কথা কয়. She is very talkative. কথাখিনি মনত ৰাখিবা. Keep this thing in mind. তাই দেখিবলৈ কেনেকুৱা? How does she look like? মোৰ লগত তৰ্ক নকৰিবা. Don't talk back to me. মোক বুজিবলৈ চেষ্টা কৰা. Try to understand me. মই তোমাৰ গোলাম নহয়. I am not your slave. মোক অকলে থাকিব দিয়া. Leave me alone. ইয়াত সহি কৰা. Sign here. নিজৰ কামত গুৰুত্ব দিয়া. Mind your own business. Thank you. Thanks for watching.